আৰু তাই বোলে বাটত ৰখি আছে হা আমাক আজি এনেকৈ ফটোশ্বুট কৰাব গুড মৰ্ণিং কি খবৰ সকলোৰে মোৰো পিছে ভালেই আজি বহুত দিনৰ মূৰত আৰু এটা ফটোশ্বুটৰ কাৰণে ওলালোঁ আৰু মোৰ লগত যাব আজি ৰিশ্মা তাৰপিছতে ময়ো ৰেডি হৈ ল'লোঁ বেগ এটা লৈ লৈছোঁ আৰু শিপিনৰ পৰা তাইক উঠাই লৈ পেলাই আমি দুজনী যাম একেটা ঠাইতে মানে তাইৰো আজি য'ত ফটোশ্বুট আছে মোৰো তাতে আছে একেলগে আছে গতিকে দুজনী একেলগে যাম আৰু দিনটো অলপকৈ সকলোখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ব'লক মোৰ বসন্তীখন উলিয়াই লওঁ এইখন মোৰ বসন্তী আৰু আজি বতৰটো চাওকচোন ইমান বেছি ধুনীয়া হৈ আছে ৰ'দ চ'দ নাই একদম সেমেকা হৈ আছে এনেকুৱা বতৰবিলাক ভালেই লাগে গৰম দিনত মই আহি পোৱা 10 মিনিট 15 মিনিট হৈ গ'ল আৰু তাই বোলে বাটত ৰখি আছে হা তাই বোলে বাটত ৰখি আছে চাওক এতিয়া ওলাই আহিছে তাকো মোৰ 10 মিনিট 15 মিনিট পিছত মোৰ দিছিলি কেলে ৰিশ্মাক ঘৰৰ পৰা লৈ পেলাই দুইজনী সোনকালে গ'লোঁ আৰু আজি আমাৰ অলপমান দেৰিও হৈছিলে গৈ পোৱা তথাপিও জল্দি গ'লোঁ ঘৰৰ পৰা মই নাযাওঁ দেই মোবাইল নাদিলে আৰু থাকিবি আৰু Hi, smile. Kenapa pakai saja tuh? যিহেতু আমাক কণ্টেক্ট কৰা বাজনী ষ্টুডেণ্টৰ এক্সাম আছিলে গতিকে আমাৰ দুইজনীৰ বাহিৰেও আৰু দুগৰাকী আছিলে ইয়াতে মডেল তেওঁলোকেও আজি ইয়াতে ফটোশ্বুট কৰিব এয়া এগৰাকী আৰু এগৰাকী আহা অলপ দেৰি হ'ব বোলে গতিকে মই পিছত দেখাই আছোঁ আমাক আজি এনেকৈ ফটোশ্বুট কৰাব মই এপিনে তলত পেন আৰু ইয়া এইটো বেছ কি হৈছে মোক ৰিশ্মাক ফোন দিছে নাই সেইটো এটা আৰু মেকআপৰ মাজে মাজে এইবোৰ সৰু সুৰা পেট পূজা চলিয়ে থাকে আমি এতিয়া ঠাণ্ডা খাই ল'লোঁ ঠাণ্ডা কেক চেক কিবা কিবি খাই ল'লোঁ অলপমান মানে পেটটো শান্ত কৰি থৈ দিছোঁ তাৰপিছত আকৌ কিবা খাম আকৌ দেখাই আছোঁ কৈছিলোঁহে আকৌ অলপ পাছতে আমাৰ কাৰণে আনিলেই খাবলৈ কাৰণে ইফালে মেকআপ কমপ্লিট হোৱাই নাই দুইজনী একদম বহি লৈ পেলাই খোৱাত লাগিছোঁ আৰু ইফালে এগৰাকীয়ে মেকআপ লৈ আছে আমি দুজনী পূৰা খাই আছোঁ খাই বৈ ল'লোঁ লৈ পেলাই আকৌ মেকআপত লাগিছোঁ ধুনীয়া লাগিছে ধুনীয়াকৈ পেনো লগাই দিছে লিপো লগাই দিছে লিপাটো লগাই দিছে এনেকৈ আৰু তেতিয়া যে কৈছিলোঁ মই এগৰাকী অহা নাই বুলি দেৰি হ'ব বুলি তাই আহিলে সেয়া মেকআপো লৈ আছে দেখিছে আপোনালোকে মুঠতে আমি 4জনীয়ে আজি ফটোশ্বুট কৰিম আৰু এয়া হৈছে মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাব আৰু ইফালে ৰিশ্মা তাইকো বিৰাট ধুনীয়া লাগিছে চাব দেই আৰু কমেণ্ট কৰি জনাব মোৰ মেকআপ আৰ্টিষ্ট ল'ৰা আহিছে দেখি ভিডিঅ'টো ভাল হৈছে ন এইফালৰ পৰাহে ভাল হৈছে মোক মেকআপ কৰিছে তাই আৰু এই মেকআপ কৰিছে নামটো নাজানো ৰিশ্মা মেকআপ কৰিছে বায়ে আৰু কোন আছে চবৰে পিছফালে মেকআপ আৰ্টিষ্ট এজনী হৈ আছে চিনি পালেই হ'ল হাই আমাক কেনেকুৱা লাগিছে জনাব দেই চিকুটি দিওঁ নেকি
ওলাই কৰি ৰেডি হৈ এনেকৈ এজনীকৈ ফটো উঠিলোঁ আৰু ফটো উঠি লৈ কি মেকআপ চেকআপ গুচাই ঘৰলৈ গ'লোঁ বাৰু আৰু ভিডিঅ' কৰা নহ'ল গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আজিলৈ ইমানে বাই বাই